কবিতাৰ শিৰোনাম কটন কলেজ। আশৈশৱ সেউজীয়া সপোনৰ সীমনাত ৰৈ আছিলি তই, পাই হেৰুওৱাৰ যন্ত্ৰণা হ'ব দিব নোৱাৰিলোঁ। কুচি মুচি সোমাই গ'লো তোৰ বুকুলৈ, বিশ্বাস আৰু সংশয়ৰ দোমোজাত। জন্ম নাছিল মোৰ সাগৰত, তথাপি নাদৰ ভেকুলী হ'বতো নোৱাৰো। প্ৰসাৰিত দুহাতেৰে কৰ্ষণৰ চেষ্টা কৰোঁ তোৰ মহাসাগৰীয় বিশালতা, আৰু তাৰ ঐনকটো জানই, খোজে প্ৰতি দিব লগা হয় যোগ্যতাৰ প্ৰমাণ পত্ৰ। দুৰ্লভ মৃগনাভিৰ সুবাস বিচাৰি তোৰ চোতালত জাক জাক আলোক সন্ধানী, উজনি নামনি পাহাৰ ভৈয়াম সাতো ভনী, ভিন্ন সুৰী বৈচিত্ৰ্য নেওচি গঢ় দিয়ে একতাৰ এনাজৰী। শ্ৰেণীকোঠাত সকলো গুৰুগম্ভীৰ বাধ্য ছাত্ৰ, লাইব্ৰেৰীত ভিৰ হয় গ্ৰন্থগীতৰ নিৰ্বাক দুপৰীয়াবোৰত। লেবৰেটৰীত মেণ্ডেলিভ, আইনষ্টাইন, লেমাৰ্ক, থমছন, চুডমাৰ্চন কেবিয়াৰত ধ্বনিত হয় কটনিয়ানত খোদিত হয় সিহঁতৰ সৃষ্টি। ৰাফ কপিৰ উকা পৃষ্ঠাবোৰত হিচাপ নিকাচ হয় প্ৰাপ্তি অপ্ৰাপ্তিৰ, উৎকীৰ্ণ হয় জ্বালামুখী ডেউকা ভগা সপোনৰ। দীঘলী পুখুৰী নেহেৰু পাৰ্কৰ নিৰ্জনতাত গোলাপী জামুৰ গোপন লগনত প্ৰকাশিত হয় হৃদয়ৰ দুৰ্বলতা। আৰু তাৰ পাছত আহে পাণবজাৰৰ অশান্ত গধূলিবোৰ, সকলোৰে সাক্ষী হৈও তই নীৰৱ দৰ্শক, বহন কৰি লৈ ফুৰ শতিকাজোৰা বুৰঞ্জী। অহা আহে যোৱা যায়, অচিনাকি মুখবোৰ দুদিনৰ বাবে চিনাকি হয়, পুনৰ হেৰাই যায় পৃথিৱীৰ জন অৰণ্যত। কিন্তু তোক পাহৰি নাযায়, হিয়া ভৰি লৈ যায় স্মৃতিৰ জুলুঙা, কিন্তু তোৰ বুকু কেতিয়াও উদং নহয়। শীতৰ পাছত শীত আহে, তোৰ ভঁৰালত কিন্তু কঙাল নাহে। বছৰ বাগৰি শতিকা শেষ হয়, তোৰ যৌৱন অম্লান হৈ ৰয়, লুইত পৰিয়া চিৰ যৌৱনা কটন কলেজ তই।